নমস্কাৰ মোৰ কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি এটা এগলেছ পিঠাগুৰি কেকৰ ৰেচিপি লৈ আহিছো আহকচোন চাও কেনেকৈ বনাম পিঠাগুৰি কেক বনাবৰ কাৰণে যেহেতু এগলেছ হয় তো মই এগ ইউজ নকৰো ইয়াৰ কাৰণে মই ইয়াতে 1 কাপ পিঠাগুৰি লৈছো পিঠাগুৰি ইয়াতে মই 1/4 কাপ ইয়াতে পাউডাৰ গাখীৰ লৈছো কৰিম 1/2 কাপ গুড় আৰু ইয়াতে গাখীৰ 1/2 কাপ আৰু বেকিং পাউডাৰ বেকিং সোডা আপোনালোকে যদি গুড়ৰ সলনি চেনি ইউজ কৰে তেতিয়া চেনি ইউজ কৰিব পাৰে 1/2 কাপ চেনি ইউজ কৰিব পাৰিব এতিয়া মই এটা বাটি লৈছো বাটিত মই পিঠাগুৰিটো লম ইয়াতে মিল্ক পাউডাৰ ললো আৰু গুড়খিনি লৈ অকমান ভালকৈ মিলাই লম মই এতিয়া ইয়াতে অকণকৈ তেলটো 1/4 কাপ মই ৰিফাইন অইল লৈছো এতিয়া মই বেটাৰটো কমপ্লিট হৈ গৈছে ধুনিয়াকৈ মিলাই দিছো এতিয়া এখন মই প্লেট ইয়াতে ঢাকন দি পেলাই মই 15 মিনিটৰ কাৰণে ৰেষ্ট দিম যাতে যেটো চাউলৰ গুৰি আছে এটো অকমান ফুলি আহে মই কেক টিন লৈছো কেক টিনত অকমান ৰিফাইন তেল দি মই এটো গ্ৰীজ কৰি লম ইয়াত অকমান ময়দা দিম $15 মিনিট পিছত এতিয়া মই ইয়াতে আধা চামুচ বেকিং পাউডাৰ দিম আৰু এচিকে সোডা দিম ভালকৈ মিলাই লম এতিয়া গ্ৰীজ কৰা বাটিটোত মই ঢালি দিম টুথপিক লৈ পেলাই ভালকৈ এনেকৈ মিলাই দিম এনেকৈ কৰিলে কেকটো ধুনীয়া সমান হ'ব ফাটি নাহিব কেৰাহী অলৰেডি প্ৰি হিট হৈ আছে মই এটা ষ্টেণ্ড দিছো ষ্টেণ্ডৰ ওপৰত এটো বহাই দিম মই প্ৰথমতে 15 মিনিটৰ কাৰণে হ'ব দিম একদম ফ্লেমটো লো কৰি 15 মিনিটৰ কাৰণে হ'ব দিম আৰু ঢাকনখন দি দিম 45 মিনিটৰ পিছত মই ঢাকনখন খুলি চাইছো এতিয়া এটা টুথপিক লম টুথপিক মই ভিতৰত সোমাই পেলাই চাম চা পুৰা শুকান আহিছে যদি শুকান নাহে এডালত অলপ লাগি থাকে তেতিয়া আপোনালোকে অকমান আৰু দিব পাৰিব মোৰ কালাৰটো ধুনীয়া হৈছে টুথপিকডালো শুকাই আহিছে গতিকে মোৰ কেক কমপ্লিট হৈ গৈছে এতিয়া মই ঠাণ্ডা হোৱাৰ পিছত ডিমোল্ড কৰিম মই 10 মিনিট পিছত ডিমোল্ড কৰি লৈছো ঠাণ্ডা হৈ গৈছে এতিয়া মই পিচ কৰি কাটি পৰিবেশন কৰিম মোৰ এগলেছ পিঠাগুৰি কেক সম্পূৰ্ণ হৈ গৈছে এইটো খুব সুন্দৰ টি টাইম কেক হয় চাহৰ লগত ধুনীয়াকৈ যায় এইটো যিবিলাকে মোৰ ভিডিঅ' চাইছে আপোনালোকক বহুত ধন্যবাদ জনাইছো আৰু নিউ ভিউৱাৰ্ছ বিলাকক মই সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছো আজিলৈ আহিছো ধন্যবাদ